Hello guys, সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅলৈ আসলতে বহুত দিন ব্লগ ভিডিঅ' বনোৱাই নাই আজি কিন্তু এটা ভিডিঅ' বনাম বুলি ভাবি আছো মানে কি হ'ল আমাৰ যেটো আৰু এটা চেনেল আছে আপোনালোকে হয়তো গম পাইছে আৰু যিসকলে গম পোৱা নাই লোকেল ফালতু বুলি সাৰ্চ কৰক প্ৰাণজিত বেংক লোকেল ফালতু আৰু হেতুত আমাৰ ধুনীয়া ধুনীয়া শৰ্ট ফিল্ম বা এনেকা ভিডিঅ' দি আছো আৰু এই চেনেলটোত মই ভাবিছো এতিয়াৰ পৰা ব্লগ ভিডিঅ' বনাম গতিকে এই চেনেলটো আপোনালোকে যিসকলে নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি ৰাখক আজি আমি গৈ আছো কত শেখৰ খাইটিৰ ঘৰত মানে শেখৰ খাইটি কেনেকৈ শুটিং কৰে আৰু কত কেনেকৈ কি হিবিলাক আমি গোটেইখিনি জানিম তো গতিকে আমি এতিয়া গৈ থাকো বলক একচুৱেলি আমি যোৱাকালি আহিলো গুৱাহাটী ডিস্কোদা আৰু মই আৰু আমাৰ পিছফালে আহি আছে হৌজন মিতা আৰু মিতা ৰুমতে থাকিলো এতিয়া আমি গৈ আছো শেখৰ খাইটিৰ তাতে আপোনালোকে হয়তো গমেই পাইছে শেখৰ খাইটিৰ লগত আসলতে বহুত দিনে হৈ আছিল কথাবাৰ্তা কিন্তু আহিম বুলি আহিব পৰা নাছিলো ফাইনালি আমি এতিয়া গৈ আছো শেখৰ খাইটিৰ শুটিং লোকেশ্যনলৈকে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকক আহক আমি কেনেকৈ শুটিং কৰো দেখাম আজি আপোনালোকক আৰু গাইজ মানে আজি বতৰটো ইমান ধুনীয়া বতৰ আজি শুটিং কৰি বহুত ভাল লাগিব নেকি ডিস্কোদা হয় আজি ভাল লাগিব ঠাণ্ডা বতৰ আমি গৈ আছো শুটিঙত এতিয়া আমি আৰম্ভ কৰিম আপোনালোকে চাই থাকিব হেল্ল' গাইজ ভাবিছো আকৌ নতুনকৈ ব্লগ ভিডিঅ' বনাম কাৰণ আমি ক'ত যাওঁ কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই থাকিব চেষ্টা কৰিম আগতে বনাইছিলোঁ ব্লগ ভিডিঅ' কিন্তু আপোনালোকে যথেষ্টখিনি মৰম দিছিলে কিন্তু কিছুমান কামৰ ব্যস্ততাৰ কাৰণে আকৌ ব্লগটো বন্ধ হৈ গৈছিল তামোল মেন আৰু আমি আহি পাই গ'লো আমাৰ শেখৰ খাইটিৰ দাদা আজি শ্বুটিং পুৰা মজা হ'ব আৰু না পুৰা একদম জচিলা জবৰদস্ত হেল্ল' গাইজ এতিয়া আমি শেখৰ খাইটিৰ দাদাক লগ পালোঁ তাৰপিছত এতিয়া আমি শ্বুটিং লোকেশ্যনলৈ গৈ আছোঁ আৰু এতিয়া আমি লোকেশ্যনলৈকে গৈ আছোঁ গতিকে কিমান বা ওপৰত যাব লাগে নাজানো ওপৰত আছে বোলে শেখৰ খাইটি গতিকে আমি লগ পাম অলপ পিছত আৰু লোকেশ্যনটো চাওক ৱাও কি ধুনীয়া লোকেশ্যন ৱাও ধুনীয়া শ্বুটিং লোকেশ্যন দেই মজা ইফালে এটা ৰাস্তা যায় ক'ত বা যায় নাজানো আৰু ইফালে এটা যায় ইফালেটো আমি ক'ত বা যাই আছো সেইটোও নাজানো এতিয়া আমি গিলিহে গম পাম এতিয়া ক'ত যাই আছো এইটো দি যাব লাগিব এই ৰাস্তাটো বোলে উল্টা লাগলে আমাৰ ঘূৰে দি এতিয়া আমি এইখিনি উঠোৱাৰ কাৰণে এতিয়া একদম পুৰা হনুমান গিয়াৰ লগাব লাগিব না হনুমান গিয়াৰ লগাই দি ভগৱান ৱাও গাড়ী কান্দি দিছে ই গাড়ী ৰাস্তা শেখৰ খাইটি পৰা ড্ৰেছ পিন্ধি ৰেডি আৰু মানে শেখৰ খাইটি তাত আহি মানে গেটাপে বুটলি গেল আমাৰ মানে চাওকচোন কি বনাই দিলে আমাক এয়া এতিয়া আমাৰ ফাৰ্ষ্ট চিন ল'ব গৈ আছো গতিকে জানে আৰু তাইৰ কামবিলাক অকণমান আনকমন হয় তো গতিকে আমিও আনকমনকে কিবা এটা কৰিব চেষ্টা কৰিম গতিকে আপোনালোকে চাই থাকিব আৰু তাইক চিনি পাইছেনে আমাৰ ভইচ এছাম চেনেলৰ কবিতা কোৱা তোমাৰ ঘৰ ক'ত হয় গুৱাহাটীতে থাকা আৰু তোমাৰ ভিডিঅ'বিলাক চাই থাকো ধুনীয়া হয় মানে এক্টিং খুব ধুনীয়া কৰে গতিকে চাই থাকিব বহুত ধামাকা ভিডিঅ' এটা আহি আছে মানে বেলেগ হ'ব আৰু ভাল লাগিব চাই থাকিব সকলোৱে আৰু চাই চেনেলটো সাবস্ক্ৰাইব কৰিব এয়া শেখৰ খাইটিয়ে ধুনীয়াকৈ শ্বট দি আছে আৰু ভাবি আছে ক'ত কি কৰিম কি নকৰিম জানে আপোনালোকে শেখৰ খাইটি খুব ধুনীয়াকৈ এক্টিং কৰে আৰু ৰাইজে আদৰি লৈছে তো গতিকে আমাৰ চেনেলটো আহি আছে আপোনালোকে চাই থাকিব নাপাহৰিব লোকেল ফালতু ইউটিউব চেনেল আৰু এতিয়া আমি লোকেশ্যনলৈকে গৈ আছো তোমাৰ ইয়াতে শ্বুটিং হৈ থাকে ন ইয়াতে হৈ থাকে আমাৰ আৰু একদম এতিয়া য'ত গৈ আছো খুব ধুনীয়া এটা পৰিৱেশ আপোনালোকে চাই থাকিব আৰু দাদাহঁতৰ লগত কেনেকৈ শ্বুটিং কৰিলো মানে তাই বেলেগ বনাই দিলে আজি সঁচাকৈ এনেকুৱা গেটাপত মই কোনোদিনেও কাম কৰা নাছিলো কেনেকুৱা লাগিছে মানে মজা তুমি কৈছা নহয় অলপ আনকমন হ'ব লাগে আনকমনে হৈ গ'ল মানে এতিয়া বেলেগ হ'ব লাগিব ন সদায় একেটা জীৱন সেইটোৱে এতিয়া আমাৰ এইখিনিতে হ'ব শ্বুটিং আৰম্ভ হ'ব ৰেডি হৈ আছো কি ডাইলগ ক'ব লাগিব কৈ দিলে হ'ল
তাৰমানে বিয়া কৰাব নহয় আপুনি ক'ব, আপুনিও আব্ৰাহাম কথা ক'ব হা। শ্বুটিঙৰ মাজতে এটা শ্বট দিয়ে আমি এগিলাচ আমি কোকোকোলা খাই লৈছো আৰু ইয়া শেখৰ খেতি খুৱাইছে দেই, তাই খুৱাইছে কিন্তু খাই চাওঁ ৰ'বা কেনে শেখৰ লগা নাই। আৰু কি ড্ৰেছ পিন্ধি লৈছে চাওক না আপোনালোকে, এইটো কাপোৰ দোকানৰ পৰা অনা নাই, কণ্ট্ৰলৰ দোকানৰ পৰা অনা হৈছে। এইটো একদম ডাবল বস্তা। আৰু ইমান ধুনীয়া পৰিৱেশৰ মাজত এনেকে শ্বুটিং হৈ আছে। আৰু এনেকে অকণমান মই শ্বুটিঙৰ কিছু দৃশ্যাংশ দেখাই যাম, কাৰণ আপোনালোকে আচল ভিডিঅ'টোতহে মজাটো পাব। ইমান ধুনীয়াকে শ্বুটিং লৈ আছে, মানে মই নিজে হাঁহি পাগলা হৈ গৈছো। এনে ক'ৰ পৰা আহে বস্তুবিলাক এনেকে অট'মেটিক আহি যায় আৰু অট'মেটিক আহে না? অট'মেটিক আহি যায়। তাৰপিছত ভাল লাগিছে পাঞ্জিত দাহঁতৰ লগত শ্বুটিং কৰে, আৰু পাঞ্জিত দাহঁতে খুব ধুনীয়াকে কৰে, আৰু মানে প্ৰফেচনেল মানুহ ন। নাই ইমান নহয় বাৰু, মানে কৰাত মানে বহুত সহজ হৈছে, আৰু দাদাহঁতে মানে ফটককে মানে বস্তুটো কেপচাৰ কৰি ল'ব পাৰে, আৰু বহুত ভাল লাগিছে। আৰু এইফালে মিলচি কাঠে কুঠাৰে মেনকাৰ দৰা তৰা কিজানি ভগৱানে মিলাই থৈ দিছিল অনলি মেনকাৰ কাৰণে। চাব আপোনালোকে, চাবই লাগিব। তাক শ্বুটিঙৰ কাৰণে কিমান কষ্ট কৰিব লাগে, এই তলত নামি গৈছে। কিনো ডেৰেজ কৰি আছা কবা নৰো আৰু দে দেখোন কি নাগা বটটো আহি অলে আহি কইলা নহয় কিবা আপিটোক জেনাই তেনাই দেউনাখন পাৰ কৰবা। কৃষ্ণ কৃষ্ণ ৰক্ষা কৰবা। ছোৱালী বিলাকে মানে কি হব, মানে ৰিলচ বনাবহে তাৰমানে এইটো বনোৱাৰ আগতে মই ভাইৰেল কৰিলো এয়া ক'ত আৰু। হেল্ল' বন্ধুসকল, এতিয়া আমাৰ ফাইনেলি আমাৰ যিটো শেখৰ ঘাইটি তাইৰ মানে ভিডিঅ' শ্বুট আজি এইটো ভিডিঅ'ত শেষ হৈ গ'ল। লাষ্টত কিবা কবা? লাষ্টত কম যে আপোনালোকে ভিডিঅ' বিলাক চাব, আমি বহুত কষ্ট কৰি কিনে কৰো, আৰু আপোনালোকে চালেহে ভাল লাগিব, আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব, আৰু যদি কিবা ভুল হৈছে আপোনালোকে সেইটো আমাক কমেন্ট কৰি জনাব নিশ্চয়। আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু এইটো চেনেল নহয়, আমাৰ যিটো ভিডিঅ' দিওঁ শ্বৰ্ট ভিডিঅ' সেই চেনেলটো মই ডিছক্ৰিপশ্যনত লিংক দিম। লোকেল ফাল্টু বুলি আছে, আৰু চাৰ্চ কৰিব পাৰে আপোনালোকে।